ভাল খবৰ আজি হল 25 নৱেম্বৰ। আজি আপোনালোকক দিবলৈ লৈছো ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি আহিছে আপোনালোকৰ কাৰণে এটা বিগ ব্ৰেকিং নিউজ। যিসকলৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড আছে তেওঁলোকৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। আজি এই তিনিটা কাৰ্ড আপোনালোকে লিংক কৰি লওক। লিংক কৰাৰ পিছতে আপোনালোকৰ একাউণ্টত আহি যাব 3 লাখকৈ টকা। এই টকা কেনেকুৱা কৰি লাভ কৰিব সবিশেষ জানিবলৈ ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবাঢ়িছো আপোনালোকৰ কাৰণে। যিসকল লোকে এতিয়ালৈকে আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড একেলগে সংলগ্ন কৰা নাই তেওঁলোকৰ বাবে আহি পৰিছে এই ডাঙৰ খবৰ। আজি আপোনালোকৰ এইটো কাম কৰি লওক আৰু আপোনালোকৰ একাউণ্টত আহি পৰিব 3 লাখকৈ টকা। হিমন্ত চৰকাৰৰ লগতে মোদী চৰকাৰক ঘোষণা কৰিছে এক বিশেষ অফাৰ। গৰীব দুখীয়া লোকসকলৰ বাবে আজি আহি পৰিছে এক বিশেষ অফাৰ। যিসকল লোকে এতিয়ালৈকে এইটো কাম কৰা নাই তেওঁলোকৰ বাবে এই ডাঙৰ খবৰ। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আজি এই হিমন্ত চৰকাৰে আগবঢ়াইছে গৰীব দুখীয়া লোকসকলৰ বাবে এই বিশেষ অফাৰ। তিনিটা কাম কৰাৰ পিছতেই আপোনালোকৰ একাউণ্টত আহি পৰিব 3 লাখকৈ টকা। গৰীব দুখীয়া লোকসকলৰ বাবে হিমন্ত চৰকাৰে লৈছে এক বিশেষ সুবিধা। আজি এই চেক প্ৰদান কৰিছে হিমন্ত চৰকাৰে। যিসকল লোকে এইটো কাম কৰা নাই তেওঁলোকৰ বাবে দিছে বিশেষ অফাৰ। আপোনালোকে আজি এই কম্পিউটাৰৰ দোকানত যাই তিনিটা কাম কৰাৰ পিছতে 12 ঘণ্টাৰ পিছতে আপোনালোকৰ একাউণ্টত আহি পৰিব এই টকা। লক্ষ লক্ষ একাউণ্টত সোমাই যাব এই টকা। অসমৰ ভিতৰত 3,04,00,000 মানুহৰ একাউণ্টত সোমাই যাব এই টকা। আজিয়েই আপোনালোকে কৰি লওক এইটো কাম। যিসকলৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু আই কাৰ্ড আছে তেওঁলোকৰ বাবে হিমন্ত চৰকাৰে আগবঢ়াইছে এক বিশেষ অফাৰ। আজিয়েই আপোনালোকে কৰি লওক এইটো কাম। এইটো কামৰ লগতে নৰেন্দ্ৰ মোদী চৰকাৰে PM কিষাণৰ বাবে আগবঢ়াইছে 3টা খবৰ। যিসকল লোকৰ PM কিষাণৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আগবঢ়াইছে তেওঁলোকৰ বাবে দিছে এক বিশেষ অফাৰ। PM কিষাণ থকা লোকসকলে লাভ কৰিব কালিৰ ভিতৰতে 3,000কৈ টকা। এমাহৰ ভিতৰতে যিমান লোকে PM কিষাণত যোগদান দিছে তেওঁলোকৰ একাউণ্টত আহি পৰিব 3,000কৈ টকা। হিমন্ত চৰকাৰে কৰিছে এক বিশেষ অফাৰ। আজি আপোনালোকে এই 3টা কাম কৰাৰ লগতো PM কিষাণ কৰি লওক।